কামুৰিছো নমস্কাৰ সদৰী অসমবাসী ৰাইজলৈ অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। আজি গৰু বিহু। এই গৰু বিহুৰ দিনাই কেইটামান আমলৈ পৰুৱাৰ যোগাৰ কৰিছোঁ। বিহু বুলি কেতিয়াবাৰ পৰা অকণমান ৰহি সাদৰো যোগাৰ কৰি ৰাখিছিলোঁ। তাকে আজি অইনবাৰৰ নিচিনাকৈ ধুমধামেৰে পালন কৰিব নোৱাৰিলোঁ। অনুষ্ঠিতকৈ হ'লেও ৰঙালী বিহুটো পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেতো জানেই বিশ্বত যি কৰোণা ভাইৰাছে মহামাৰী ত্ৰাসৰ সৃষ্টি কৰিছে। আজি লকডাউন হৈ আছে। এই লকডাউনৰ সময়ত প্ৰশাসনে যি নীতি নিৰ্দেশনা আমাক মানি চলিবলৈ কৈছে আমি মানি চলিছোঁ। আৰু আপোনালোক সদৌতিকে মোৰ ফালৰ পৰা অনুৰোধ, যি নীতি নিৰ্দেশনা মানি চলিবলৈ আমাক চৰকাৰে কৈছে সেই নীতি আপোনালোকে মানি চলে। পুনৰ আপোনালোকলৈ ৰঙালী বিহুৰ হিয়া ভৰা